আসসালামু আলাইকুম হেল্ল' ফ্ৰেণ্ডছ মই আজি আপোনালোকৰ কাৰণে আলু আৰু মেগী দি বনোৱা ফিংগাৰ ৰেচিপি লৈ আহিছোঁ আশা কৰিছোঁ যে ৰেচিপিটো চাই আপোনালোকে ভাল পাব তেতিয়াহ'লে আহক ৰেচিপিটো লৈ আগবাঢ়ো ইয়াৰ কাৰণে মই বইল কৰি লৈছোঁ আলু কেইটা মই পিটিকা কৰি ল'ম আপোনালোকে গ্ৰেটাৰে দি গ্ৰেট কৰি ল'ব পাৰিব এয়া চাওক মোৰ আলুখিনি মই এনেকৈ পিটিকা কৰি লৈছোঁ এতিয়া মই এটা পিয়াজ কুচি দি দিছোঁ লগতে দিছোঁ ধনিয়াৰ পাত এটা কেঁচা জ্বলা এতিয়া দি দিছোঁ চাট মছলা লগতে দিছোঁ চিলি ফ্লেক্স আৰু ৰং গুড়া আৰু পৰিমাণ মতে নিমখ দিছোঁ আৰু দিছোঁ চাউলৰ গুড়িটো দিয়াৰ কাৰণ হৈছে বহুত ক্ৰিস্পি হ'ব আৰু খাবলৈ বহুত ভাল লাগিব এতিয়া মই গোটেইখিনি হাতেদি এনেকৈ মিক্স কৰি ল'ম এইখিনি মোৰ মিক্স কৰা হ'ল এতিয়া ইয়াৰ কাৰণে লাগিব মেগী মই এতিয়া মেগীটো এনেকৈ হাতেদি ভাঙি ল'ম মই এটা মেগী দেখুৱাইছোঁ ভিডিঅ'টোত মোৰ ইয়াতে দুটা মেগী লাগিছিল প্ৰথমতে মই মেগীটো কাটি লৈছোঁ এটা প্লেটত এনেকৈ নমাই লৈছোঁ তাৰ পিছত মই মেগী মছলাটো কাটি লৈছোঁ এতিয়া মই মেগী মছলাটো বাটি এটাত লৈছোঁ আৰু পৰিমাণ মতে মই ময়দা দি এটা বেটাৰ বনাই ল'ম অলপকৈ পানী দি এটা বেটাৰ বনাই ল'ম পানীটো একেলগে নিদিব পানীটো অলপ কৰি এড কৰিব এয়া চাওক বেটাৰটো এনেকুৱা হ'ব লাগিব এতিয়া মই আপোনালোকক এটা শেপ বনাই দেখুৱাইছোঁ হাতত মই তেল সানি লৈছোঁ এয়া চাওক আকৌ এটা মই বনাই দেখুৱাইছোঁ এতিয়া মই পটেটো ফিংগাৰ কেইটা বনা হৈ গ'ল প্ৰথমতে মই বেটাৰটো কাটা চামুচ দি এনেকৈ লগাই লৈছোঁ এক্সট্ৰা যিখিনি থাকে এইখিনি পৰি যাব তাৰ পিছত মই মেগী দি এনেকৈ কোট কৰি ল'ম কিমান সহজ আৰু কিমান ধুনীয়া আকৌ এটা মই আপোনালোকক বনাই দেখুৱাইছোঁ প্ৰথমতে মই বেটাৰটো লগাই লৈছোঁ তাৰ পিছত মেগী দি মই কোট কৰি ল'ম এনেকৈ মই গোটেইখিনি বনাই ল'ম আপোনালোকে এই ৰেচিপিটো গধূলি চাহ এক কাপৰ লগত ধুনীয়াকৈ বনাই খাব পাৰে গোটেইখিনি মোৰ বনোৱা হৈ গ'ল এতিয়া মই কেৰাহীত তেল মিডিয়াম গৰম কৰি লৈছোঁ এতিয়া মই পটেটো ফিংগাৰ কেইটা দি মই ভাজি ল'ম এয়া চাওক এক সাইডে হৈ যোৱাৰ পিছত মই এনেকৈ উলটাই দিছোঁ ৰেচিপিটো ইমানে টেষ্টি আপোনালোকে বনাই খালে গম পাব মেগী সৰু ল'ৰা ছোৱালী সকলোৱে ভাল পায় তেতিয়াহ'লে অৱশ্যে এই ৰেচিপিটো আপোনালোকে ঘৰত ট্ৰাই কৰিব দেখাতে যিমানে ধুনীয়া সোৱাদ তাতকৈ 3 গুণ বহুত টেষ্টি হৈছে মাশাআল্লাহ ইমান ধুনীয়া হৈছে আপোনালোকে অৱশ্যে এবাৰ ট্ৰাই কৰিব বাকি কেইটা মই সেম প্ৰসেছত এনেকৈ ভাজি ল'ম ফ্ৰেণ্ডছ ভিডিঅ'টো চাই কেনেকুৱা পালে এটা লাইক আৰু লগতে কমেণ্ট কৰিব ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ নেক্সট নতুন ৰেচিপি লৈ আহিম আল্লাহ হাফেজ